বৰ ধুনীয়া যেন লাগিছে তোক মইনা, কিন্তু মোৰ যে বৰ ভয় লাগিছে জান। আমি দুখীয়া বুলি যদি দৰা ঘৰৰ মানুহে পচন্দ নকৰে কি হ'ব বাৰু? যেনে তেনে মইনাৰ বিয়াখন হৈ যোৱা হ'লে তেতিয়া অকণমান আমি শান্তি পালোহেঁতেন। একো নহয় দিয়া মা, সিহঁতে পচন্দ নকৰিলেও নাই। সেই বুলিয়ে যে আমি ঘৰখন দুখীয়া বুলিয়ে সদায় আমি বেলেগৰ তলতে থাকিম সেইটো কেতিয়াও হ'ব নোৱাৰে মা। মইনা, তই সেইবোৰ বুজি নাপাও, পিছতহে বুজি পাবি। তই কিন্তু তেওঁলোকে আহিলে মানে একো নকবি আকৌ, যি সোধে সেইটোহে কবি, ওপৰা ওপৰিকৈ কথা নকবি। মা, আমি দুখীয়া বুলিয়ে যে আমাক কিছুমান মানুহে কথা শুনাই, তুমি কেনেকৈ ইমান সহ্য কৰিব পাৰা মা কোৱাচোন? মই কিন্তু নোৱাৰোঁ এইবিলাক কথা। ইমান আমি তলত থাকিব পাৰোঁ নেকি কাৰোবাৰ? দুখীয়া হ'লোঁ বুলি আমিতো মানুহ, সিহঁতে ধনী জানিবা, আমি দুখীয়া, তাতে কি হ'ল? উপায় নাই বুজিছ, শুনিবই লাগিব কিছুমান কথা। মানুহবোৰ তেনেকুৱা কাৰণেইতো জীৱন আজিলৈকে এনেকৈ চলি আছে। হ'ব দিয়া, আজিও তোমালোকে আৰম্ভ কৰিব নালাগে এইবিলাক কথাকে। হ'ব আকৌ, আমি দুখীয়া জানিবা, আজি ভাল দিন হয়, আজি আকৌ সেইবিলাক কথা উলিয়াই মন বেয়া নকৰিবা কিন্তু দেই। মই কিন্তু শুনিব নোৱাৰোঁ মা, আমি দুখীয়া বুলিয়ে কাকো একো অন্যায় কৰা নাই, আমি কাৰোৰে ওচৰত ভিক্ষা খোজা নাই। আমি আজি লঘোণে থাকিলেও কোনেও আমাক এসাঁজ নিদিয়ে, তেনেস্থলত আমি বেলেগৰ কথা কিয় ইমান শুনিব লাগে মা? মই কিন্তু শুনিব নোৱাৰোঁ, সঁচা কথা কৈছোঁ। আমি নিজে বহুত কষ্ট কৰি দুবেলা দুমুঠি খাই আছোঁ, আমাৰ ভাল বেয়া খবৰ কোনেও নলয়, কিন্তু আমি দুখীয়া বুলি সকলোৱে এটিকিং কৰে। আজি আমাৰ গাড়ী নাই, ঘৰ দুৱাৰ নাই কাৰণেই মানুহে আমাক বেয়া চকুৱে চায়। কি কৰিম, উপায় নাই দিয়া। হ'ব দিয়া, এইবিলাক কথা আৰু পাতি নাথাকোঁ, মন বেয়াহে লাগিব। অঁ হ'ব দে মইনা, এতিয়া এইবিলাক থ। পিছে আলহী আহিলে তই কিন্তু একো বেয়াকৈ নকবি আকৌ, মানুহে ক'বই আৰু দে, দুখীয়া কাৰণেতো কয় আমাক। হ'ব দে, আমিও এদিন ধনী হ'ম দে, তহঁতি ভালদৰে পঢ়া শুনা কৰ, চাকৰি কৰ, তেতিয়া আমিও চবকে দেখাই দিম, আমিও ধনী হ'ব পাৰোঁ। হ'ব মা, তুমিও চিন্তা কৰি নাথাকিবা। হ'ব দিয়া আৰু, সেইবিলাক কথা থোৱা তোমালোকে। পখিলি, যাচোন তই বৰমাৰ ঘৰৰ পৰা কাঁহৰ কাঁহী কেইখনমান লৈ আনগৈ, আলহীক ভাত দিব লাগিব নহয়। আমাৰ ঘৰততো কাঁহী দুখনহে আছে। যা তই কাঁহৰ কাঁহী কেইখনমান লৈ আহিবি, আৰু বৰমাক সোনকালে মাতি থৈ আহিবি দেই, আলহী আহিলে পিছত দিগদাৰ হ'ব, মই অকলেনো ক'ত ইমান কাম কৰিব পাৰিম। অঁ ঠিক আছে মা, মই যাওঁ তেতিয়াহ'লে। মনটো বৰ বেয়া লাগিছে পাই, অলপ বহিয়ে লওঁ ইয়াতে। সঁচা, আমি বাৰু কিয় ইমান দুখীয়া হ'লোঁ? পুতলি মিনতিহঁতৰ লগত দেখোন আমি তুলনাই কৰিব নোৱাৰোঁ। সিহঁতৰ ইমান ধুনীয়া ঘৰ, ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে, ইমান দামী গাড়ী আছে, কিন্তু আমাৰ দেখোন একোৱেই নাই। আমাৰ টকা পইচা, গাড়ী, দামী কাপোৰ, ধুনীয়া ঘৰ নাই কাৰণে মানুহে আমাক কোনেও পাত্তাই নিদিয়ে। পিছে মিনতি আৰু পুতলি তেনেকুৱা নহয়, সিহঁতি বহুত ভাল। যেতিয়াই হ'লেও সিহঁতি মোক সদায় লগ লয়। এই পখিলি, বাদ দে এইবোৰ কথা, কিমাননো একেবিলাক কথাকে ভাবি থাকিবি। আমি ভালদৰে পঢ়িব লাগিব, এটা ডাঙৰ চাকৰি কৰিম, আৰু তেতিয়া আমিও ধনী হ'ম। সকলোৱে আমাক দুখীয়া বুলি ইমান ইটিকিং কৰে, যেতিয়া ধনী হ'ম তেতিয়া সকলোকে দেখাই দিম, আমাৰো দামী দামী গাড়ী ল'ব পাৰোঁ, আমিও ধুনীয়া ঘৰ বনাব পাৰোঁ, মা দেউতাক ধুনীয়া ধুনীয়া ঠাইত ফুৰাম, ধুনীয়াকৈ সজাই পৰাই ক'ৰবাত ফুৰিবলৈ নিম, নতুন নতুন ঠাইত ফুৰাবলৈ নিম, কি যে মজা লাগিব নহয় তেতিয়া। মায়ে মোক বৰমা ঘৰলৈ যাব কৈছিল নহয়, এইবোৰ ভাবি থাকোঁতে দেৰিয়ে হ'ব এতিয়া। ইফালে আলহী আহি পালে মায়ে মোক খং কৰিব, বৰমাকো মাতিব কৈছিলে, ঘৰত আকৌ কাঁহৰ কাঁহীও নিব কৈছিলে ভাত খাবৰ কাৰণে, গালিয়ে পাৰিব এতিয়া। যাওঁ পাই, দেৰিয়ে হৈছে। অঁ মা, কাঁহী কেইখন পাকঘৰতে থলোঁ দেই। অঁ হ'ব, বৰমাক সোনকালে আহিব কলিনে? অঁ ক'লো, বৰমা ওলাই আছে, আহিবই বোলে সোনকালে, মোক কৈ পঠাইছে। অঁ মা, আলহীয়ে খাবলৈ কি কি আনিছেনো? কিনো আনিব, বাপেৰৰ পইচা পাতি নাই, ঘনকাই ঘৰত কাম কৰিম বুলি টকা 2000 আনিছিলে, তাৰে মিঠাই অলপ আৰু মাংস আনি থৈছে, তাকে কম কমকৈ খাব লাগিব আৰু আটাই। হ'ব মা, আমি মিঠাই আৰু মাংস নাখাওঁ, আলহীক দিব পাৰিলেই হ'ব, আমি পিছতে আনি খাম আৰু দিয়া। হ'ব, আলহী পাবহিয়ে হ'ল চাগে, যাচোন আগফালে চাই আহগে, আহি পাইছেনে নাই পোৱা। অঁ হ'ব মা, গৈছোঁ বাৰু। অঁ মা, আলহী আহিছে, তুমি ওলাই আহাচোন সোনকালে। মই সোনকালে মাক কওঁগে পাই, আলহী আহি পালেহি বুলি, তাই খুব ভাল পাব চাগে, আৰু মই চোফাখনো সোনকালে
নাপাব নহয়। আইঐ আজি মোৰ বাজনীক চাবলৈ দৰা আহিছে, কেনে মজা। নমস্কাৰ, আহক আহক, ভিতৰলৈকে আহক। ভালে কুশলে পালেহি আপোনালোকে? ৰাস্তাত একো অসুবিধা হোৱা নাইতো? অঁ নাই হোৱা। পিছে ৰাস্তাটো অলপ বেয়া, মানে অলপ উখোৱা মুখোৱাটো, অলপ থেকেচা খালোঁ, বাকী নাই ঠিকেই আৰু। ঠিকে আই, ভালে কুশলে পালোহি আৰু। ব'লা তেতিয়াহ'লে বহিয়ে লওঁগৈ আৰু, মোৰ হ'লে ভাগৰে লাগিছে। অঁ আহক আহক, ভিতৰলৈ আহক, বহকহি আহক। নমস্কাৰ, মই কইনাৰ ভনীয়েক হয়। আপোনালোক ভালে কুশলে পালেহিনে? আহক আহক, ভিতৰলৈকে আহক। অঁ পালোহি, ভিতৰতে বহোঁ আৰু তেতিয়াহ'লে। নমস্কাৰ, আমাৰ বাইদেউক চাবলৈ দৰা আহিছে। বাকীখিনি কি হয় আপোনালোকে